দৃষ্টিহীন নিবেদিতা দৃষ্টিভংগীক খাৰঠি কৰি ডেফত দৰিদ্ৰ শিক্ষাৰ্থীৰ মাজত বিলাইছে জ্ঞানৰ পোহৰ। পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ চহৰ ডেফত দৃষ্টিহীন নিবেদিতা ঘোষে নিজৰ দৃষ্টিভংগী খাৰঠি কৰি সমাজৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ শিশুসকলক জ্ঞানৰ পোহৰ বিলাইছে। 2014 চনতে ডেফৰ শীতলাবাৰী ৰেল লাইনৰ এটি সৰু ঘৰত স্বপ্নলোক নামৰ এটি স্বেচ্ছাসেৱী সংগঠন জন্ম দি সমাজৰ নিষ্কিন দৰিদ্ৰ আৰু নিচলা শিশুসকলক শিক্ষাৰ শুদ্ধ পথ অনুকৰণ কৰোৱাৰ সপোন ৰচিছিল। নিবেদিতাৰ এই সপোনত পথিয় হিচাপে সহযোগিতা আগবঢ়াইছিল ডেফৰ বিশিষ্ট লেখক সাংবাদিক সঞ্জু বৰাই। নখ দৰ্পণত নিবেদিতাৰ স্বপ্নলোকে 11টা গৌৰৱোজ্জ্বল বৰ্ষ গৰকি দেওবাৰে ঐতিহ্যবাহী ডিফু ক্লাবত সামাজিক সংগঠন স্বপ্নলোকৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত বিশিষ্ট কবি জীৱন নৰহে মুখ্য অতিথি হিচাপে উপস্থিত থাকি নিবেদিতাৰ সেৱাই সমাজক নতুন পথৰ সন্ধান দিছে বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে। তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে যে দৃষ্টিশক্তি নাই যদিও নিবেদিতাৰ এক সুস্থ দৃষ্টিভংগী আছে। সেইবাবেই তেওঁ সমাজৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰি আহিছে। আজি মই ডিফু ক্লাবত উপস্থিত হৈ নিবেদিতা আৰু স্বপ্নলোকৰ কাম কাজ দেখি অভিভূত হৈছো। স্বপ্নলোকে কমকৈ হলেও একাংশ যুৱতীক হাতে কামে কৰি খাব পৰাকৈ গঢ় দিছে। আজি মই ডিফু কলা কেন্দ্ৰতো ছাত্ৰ ছাত্ৰীসকলক কৈছো, জীৱনটো কিদৰে সুন্দৰ শিক্ষাৰে সুন্দৰৰ বাটেৰে আগবঢ়াই নিব পাৰি। এইদৰে স্বপ্নলোকৰ একাদশ প্ৰতিষ্ঠা দিৱসত মন্তব্য কৰে অসমৰ জাতীয় জীৱনক লৈ সদায় সচেতন লিখা মেলা কৰা কবি অধ্যাপক জীৱন নৰহে। স্বপ্নলোক এটি সৰু সামাজিক সংগঠন। স্বপ্নলোকে বস্তি এলেকাৰ ছাত্ৰ ছাত্ৰীক বিনামূল্যে শিক্ষাদান কৰাৰ লগতে পৰিৱেশ সজাগতা, প্ৰতি বছৰে দুখীয়া লোকৰ মাজত গৰম কাপোৰ বিতৰণ কৰা, কিশোৰী যুৱতীক মানৱ সৰবৰাহ চক্ৰৰ পৰা সাৱধান কৰা, যৌন শোষণৰ বিৰুদ্ধে সচেতন কৰাৰ দৰে কাম কৰে। ডেফৰ প্ৰায় সকলো সামাজিক সাংস্কৃতিক সংগঠনৰ বিষয়ে ববিয়াই উপস্থিত থকা অনুষ্ঠানটো পৰিচালনা কৰে সম্পাদক নিবেদিতাই। প্ৰতিষ্ঠা দিৱসত বিশিষ্ট সংগীত শিল্পী জয়মতী নাৰ্জাৰী আৰু শিল্পী সত্যেন্দ্ৰ তেৰাঙক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত স্বপ্নলোকৰ ছাত্ৰ ছাত্ৰীসকলে নাটক, নৃত্য আদি পৰিৱেশন কৰাৰ লগতে আবিয়াতে স্বপ্নলোকৰ অভিজ্ঞতা বৰ্ণনা কৰে। জয়মতী নাৰ্জাৰীৰ গীতৰ অনুষ্ঠান, স্বৰ্ণালী গগৈ, প্লাবিতা বৰদলৈ আৰু শিৱানী চন্দৰ কবিতা আবৃত্তি, কুমাৰ দৈমাৰীৰ বেহেলা বাদনকে ধৰি বিভিন্ন অনুষ্ঠানে দৰ্শকক মুগ্ধ কৰে। ডিফুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, হিলছ ভিউ টুডে। সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ, কাৰণ বিগত 11 বছৰত আমি যি সমাজৰ বাবে যি কাৰ্যসূচী সৰু সুৰা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ, যি পদক্ষেপ গ্ৰহণ কৰিছোঁ, এয়া বৃহত্তৰ সমাজলৈ আপোনালোকে বিয়পাই দিছে, তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু হয়, আজি আমি ইয়াতে আমাৰ একাদশ প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছোঁ। আমাৰ মাজত অসমৰ বিশিষ্ট কবি জীৱন নৰ তেওঁ আহি উপস্থিত হৈছে আমাৰ মুখ্য অতিথি হিচাপে। আৰু আমি আজি ইয়াতে ইতিমধ্যে সম্বৰ্ধনা জনাইছোঁ বিশিষ্ট চিত্ৰ আৰু ভাস্কৰ্য শিল্পী সত্যেন্দ্ৰ তেৰাং ডাঙৰীয়াক আৰু বিশিষ্ট সংগীত শিল্পী শ্ৰীযুতা জয়মতী নাৰ্জাৰী বাইদেউক। ইয়াৰ উপৰিও আমাৰ স্বপ্নলোকৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলে ইয়াত এখন মঞ্চত নাটক উপস্থাপন কৰিব। নাটকখন অতনু দেৰ এখন প্ৰবন্ধ, ডাইনামিজম অফ লেংগুৱেজ। এই প্ৰবন্ধখনৰ প্ৰবন্ধৰ পৰা ইনস্পায়াৰ হৈ মই নিজেই নাটকখন লিখিছোঁ ৰূপান্তৰ নামেৰে ভাষাৰ ওপৰত মূলত কথা, মানুহৰ ভাষাৰ উৎপত্তি লৈ। গতিকে আৰু বহুত কাৰ্যসূচী আছে আমাৰ ইয়াতে। আমাৰ যিসকল আমি চিলাইৰ প্ৰশিক্ষণ দিওঁ যিসকল মহিলাসকলক, তেওঁলোকে এটি সৰু এক্সিবিশ্যন কাম চেলৰ আয়োজন কৰিছে। আৰু কিছু আকৰ্ষণীয় অনুষ্ঠান আমাৰ আছে। আমাৰ স্বপ্নলোকৰ সদস্য তথা শুভাকাংক্ষী শিল্পীবৃন্দই পৰিৱেশন কৰিব। গতিকে আমি আশা কৰিছোঁ ৰাইজৰ মৰম, ৰাইজৰ আশীৰ্বাদ লৈ আমি এনেকৈ আগুৱাই যাম। ধন্যবাদ।